কি খবৰ আপোনালোকৰ? আজি এটা ৰেচিপি লৈ আহিছোঁ গৰম দিনৰ বাবে। খাবলৈ বহুত ভাল লাগে আৰু গৰম দিনত পেট ঠাণ্ডা থাকিব। এবাৰ নিশ্চয় ট্ৰাই কৰি চাব পাৰে। এইখিনি কেনেদৰে বনাওঁ চাওঁ আহক। অমিতাখিনি এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ, ধুই পখালি ল'লোঁ। তাৰপিছতে লাগিব সৰিয়হ 1 চামুচ, আদা থেতেৰাই লৈছোঁ, চাউলৰ গুড়ি 1 চামুচ পিচি লৈছোঁ। কেৰাহীত নামমাত্ৰ তেল দিছোঁ 1 চামুচমান। তাৰপিছতে এইখিনি অলপ সময় ভাজি ল'ম। আৰু ইয়াতে এতিয়া নিমখ 1 চামুচ দি দিছোঁ। ইয়াত হালধি ব্যৱহাৰ কৰিব নালাগে। এইখিনি বগা বগাকৈ থাকিব। দেখিবলৈ বগা হ'লেও কিন্তু পেটৰ কাৰণে ভাল আৰু খাবলৈ ভাল লাগে। এইখিনি এনেদৰে ভাজি ল'ম। এতিয়া ইয়াতে দি দিম পানী অলপ। এইখিনি যেতিয়ালৈকে সিদ্ধ হয় পানী দি কিনে সিদ্ধ হ'বলৈ দিম। তাৰপিছত ঢাকি থৈ দিম। এইখিনি সিদ্ধ হৈ গ'ল। এতিয়া দিছোঁ চাউলৰ পিচি থোৱা গুড়িখিনি আৰু থেতেলি লোৱা আদাখিনি। এইখিনি ঢাকি থ'ম আৰু এইখিনি ৰেডি হৈ গ'ল। এতিয়া খাবলৈ অলপ সময় বাৰু ফ্ৰিজত সোমাই থৈ বাহিৰ কৰি তাৰপিছত খাব। তেতিয়া ঠাণ্ডা ঠাণ্ডা পেটটো ঠাণ্ডা হ'ব, খাবলৈ ভাল লাগিব। ট্ৰাই কৰিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।